হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মেনকা কমেডি অফিচিয়েললৈ স্বাগতম জনালোঁ। চ' গাইজ এতিয়া গুড ইভিনিং, সকলোকে শুভ সন্ধিয়া জ্ঞাপন কৰিলোঁ। কিন্তু এই ভিডিঅ'টো মোৰ এতিয়া নহয়, এই ভিডিঅ'টো মোৰ খেতি সময়ৰ ভিডিঅ'। মোৰ বা ঘৰত মই উখন দিছিলোঁ, চাওকচোন। উখন দিব ইমান ভালকৈ নাজানো, কিন্তু তেওঁ চেষ্টা কৰোঁ, জনাই নজনাই দিওঁ। কিন্তু প্ৰত্যেকটো কামেই মই জানো দেই। আপোনালোকে মোৰ ভিডিঅ'বিলাকত পাই থাকে মই কি কৰোঁ কি নকৰোঁ, ক'ত আছোঁ ক'ত নাই, কি কৰিছোঁ। ঠিক আছে, বাকী চাওকচোন উখন দিব পাৰিছোঁনে কমেণ্ট বক্সত জনাবচোন দেই। মই কিন্তু ইমান ভালকৈ নাজানো, শিকিহে আছোঁ। তাৰপিছতে বাট খেতি সময়ত কৰা ভিডিঅ' চাওকচোন। এয়া ভিডিঅ' টঙাল লৈ কেনেকৈ ঘূৰি ফুৰিছে। তাৰপিছতে মোক কৈছিলে মাজতে ট্ৰেক্টৰখন বাবলৈ, মোক কিন্তু ট্ৰেক্টৰ বাবলৈ বৰ ভয় লাগে, টানি নিয়ে যেনেকৈ। তাৰপিছতে সেয়া চব উখন মাৰি আছোঁ। মই বোলো মোৰ গাইজখিনিকো দেখাই দিওঁ, সেই বুলিয়ে মই ভিডিঅ'টো থৈ দিছিলোঁ। আজি বোলো এৰিও, তাকে এৰিব সময়তে কথাকেইটা কৈ দিলোঁ। বাকী চাওকচোন কি যে সঁচাকৈ দেই, মোৰ কেনেকুৱা অৱস্থা হৈছিলে খেতি সময়। নিজৰ ঘৰতো লাগিবলগীয়া হৈছিলে, আকৌ বা ঘৰতো লাগিবলগীয়া হৈছিলে। সেইটো সময়তে যিহেতু মাৰ অপাৰেশ্যন কৰিবলগীয়াও হৈছে। একদম মানে কি ক'ব আৰু, যাৰ লগত হয় সিহে আচলতে বুজি পায় বা গম পায়, বেলেগে গম নাপায়। ঠিক আছে, তাৰপিছতে বাকী আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক চাব, অলপ মৰম দিব বুলি আশা কৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। বাকী ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা ভিডিঅ'ৰ পুনৰ লগ পোৱা, বাই।